ওয়েলকাম টু আসাম টেক ইনফো চেনেল। আসাম টেক ইনফো চেনেলে আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। তো বন্ধু বান্ধৱীসকল, আপোনালোকে জানে ইতিমধ্যে সোলাৰ এপ্লাই আৰম্ভ হৈছে। বহুতে অলৰেডি এপ্লাই কৰিলে। আপোনালোকে কৰিলে নে নাই? আপোনালোকে যদি কৰা নাই অতি সোনকালে কৰি ল'ব। মই এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চালে আপোনালোকে নিজে আপোনালোকৰ নিজৰ মোবাইলত এপ্লাই কৰিব পাৰিব। তো বলক এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ডিয়াৰ ফ্ৰেণ্ডসকল, আপোনালোকে টাইপ কৰিব suryaghar.gov.in। এইটো অপশ্যন ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এই পেজটো আহি যাব। আপোনালোকে অলপ স্ক্ৰল ডাউন আহিব। ইয়াতে চাব পাৰিছে নেশ্যনেল পৰ্টেল ফৰ ৰুফটপ সোলাৰ। আপোনালোকে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ পেজটো এনেকুৱা হৈ যাব। নেক্সট পেজটো আপোনালোকে অলপ স্ক্ৰল ডাউন আহিব। আপোনালোকে যদি মোবাইলত কৰে আপোনালোকে ডেস্কটপ ছেট কৰি ল'ব। তো বন্ধুসকল চাব পাৰিছে মেইন পেজটো আহি গৈছে। এতে দিয়া আছে এপ্লাই ফৰ ৰুফটপ সোলাৰ, 2 নম্বৰ দিয়া আছে সাবসিডি ষ্টুগাৰ। তো আপোনালোকে প্ৰথমতে এবাৰ চাই লওক সাবসিডি আপোনালোকে কিমানখিনি পাব আৰু কি। তো বন্ধুসকল আপোনালোকে চাব পাৰিছে PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা। এতে সাবসিডি ফৰ ৰেচিডেন্সিয়েল হাউচ হোল্ড। এটা আপোনালোকে চাব পাৰিছে। আৰু এটা আপোনালোকৰ এটা কথা মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আপোনালোকে কিমান ইউনিট আপোনালোকৰ ঘৰত ইলেক্ট্ৰিচিটি ইউজ হ'লে আপোনালোকে কিমান কিলোৱাটত এপ্লাই কৰিব সেইটো ইয়াতে দিয়া আছে। ইয়াতে চাব পাৰিছে 0 ৰ পৰা 150, 0 ৰ পৰা 150 লৈ যদি আপোনালোকৰ ইউনিট আহে তেতিয়াহ'লে আপোনালোকে 1 ৰ পৰা 2 কিলোৱাট এপ্লাই কৰিব। আৰু যদি 150 ৰ পৰা 300 আহে আপোনালোকে 2 বা 3 কিলোৱাট এপ্লাই কৰিব। আৰু যদি তাতকৈ বেছি বা 300 আহে আপোনালোকে তেতিয়া 3 কিলোৱাটত আপোনালোকে এপ্লাই কৰিব। তো ইয়াতে বস্তু আপোনালোকে দেখিলে। এতিয়া আমি এইটো পেজ নেক্সট কৰি যিটো এপ্লাই প্ৰচেছ হয় এপ্লাই প্ৰচেছত আপোনালোকক লৈ যাওঁ। এইটো আমি এতিয়া ক্ল'জ কৰি দিম। তো বন্ধুসকল এতিয়া আমি এপ্লাই ফৰ ৰুফটপ সোলাৰ এইটো অপশ্যনত ক্লিক কৰিম। এইটো অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ যিটো এপ্লাই পেজ হয় এই পেজটো আপোনালোক লৈ আহিব। ইয়াতে লগইন আৰু ৰেজিষ্টাৰ ইয়াতে দুটা অপশ্যন দিয়া আছে। মই আগতে ৰেজিষ্টাৰ হৈছোঁ, তাৰ বাবে মই লগইন হৈ ল'ম। আপোনালোকে যদি লগইন হ'ব নোৱাৰে মোক কমেণ্ট কৰি জনাব। মই এটা এক্সট্ৰা ভিডিঅ' আপোনালোকৰ কাৰণে বনাই দিম। তো আমি মোবাইল নাম্বাৰটো আৰু কেপচা কোডটো বহাই লগইন হৈ ল'লোঁ। এটা OTP আহিব। OTPটো আমি ভেৰিফাই কৰিম। OTPটো আহি গৈছে। আমি OTPটো এতিয়া বহাই ল'ম। OTPত আমি ক্লিক কৰি লগইন হৈ ল'ম। চাব পাৰিছে এপ্লাই ফৰ ৰুফটপ সোলাৰ। আপোনালোকে অলপ স্ক্ৰল আহিব। স্ক্ৰল আহি প্ৰচিড অপশ্যন দিয়া আছে। আপোনালোকে প্ৰচিডত ক্লিক কৰিব। তো প্ৰচিড অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকৰ অপশ্যনখিনি আপোনালোকৰ এনেকুৱা আহিব। আপোনালোকে আপোনালোকৰ ডিটেইলছখিনি বহাব লাগিব। আপোনালোকৰ নাম, আপোনালোকৰ যিটো মোবাইল মিটাৰৰ যিটো কনজিউমাৰ নাম্বাৰ হয় এইটো বহাব লাগিব। তো চাব পাৰিছে এড্ৰেছ, নেম, এই সকলোখিনি ডিটেইলছ ইয়াত আপোনালোকে কৰিব লাগিব। তো প্ৰথমতে দিয়া আছে নেম এজ পাৰ ইলেক্ট্ৰিচিটি বিল, মানে যাৰ নামত আপোনালোকৰ লাইন কানেকশ্যন আছে সেইজন ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব। আৰু সেইজন ব্যক্তিৰ নাম ইয়াতে দিব লাগিব। কেটেগৰী অফ এপ্লিকেণ্টজনে মানে কোন কেটেগৰীত পৰে, SC, OBC, কাষ্ট, মানে যি কেটেগৰীত পৰিব আপোনালোকে সেইটো চিলেক্ট কৰি দিব। দিয়াৰ পিছত তলত দিয়া আছে এড্ৰেছ। আপোনালোকৰ এড্ৰেছটো দিব লাগিব। আপোনালোকৰ তাৰমানে যাতে আপোনালোকৰ যি জেগাত যি ঠাইত তাৰমানে আপোনালোকৰ যিটো সোলাৰটো ইনষ্টলেশ্যন হ'ব সেই এড্ৰেছটো সঠিক হ'ব লাগিব। আপোনালোকে এড্ৰেছটো ভালদৰে দি দিব। লগতে এড্ৰেছ লাইনটো নিদিলেও একো নাই, ভিলেজ নিদিলেও একো নাই, আপোনালোকে প্ৰথমতে দি দিল এড্ৰেছত দি দিছে। আৰু এটা কথা আপোনালোকে এতিয়া অলপ লক্ষ্য কৰিব, যিবোৰ ৰেড চিহ্ন দিয়া আছে, ৰেড ষ্টাৰ মাৰ্ক দিয়া আছে সেইবোৰ আপোনালোকে ফিল আপ কৰিব লাগিব। সেইবোৰ যদি আপোনালোকে ফিল আপ নকৰে আপোনালোকৰ এপ্লিকেশ্যনটো প্ৰচেছ নহ'ব।
তো চিটি ডিষ্ট্ৰিক্ট আপোনালোকে বহাই দিব, ষ্টেট বহাই দিব, পিন নম্বৰ বহাই দিব। এতে দি আছে ডিট, মানে যদি আপোনালোকে CSCৰ পৰা কৰে বা CSC ফালৰ পৰা কৰে আপোনালোকে CSC ID দিব, অন্যথা আপোনালোকে যদি নিজে কৰে আপোনালোকৰ CSC ID বা CSCত নিগিলেও আপোনালোকে একো নাই, আপোনালোকে নিজে মোবাইলত কৰিব পাৰিব। তাৰ বাবে মই এইটো নো মাৰি দিলোঁ, মানে মই কোনো CSCত যোৱা নাই। তো বন্ধুসকল আপোনালোকে চাব পাৰিছে ইয়াতে আপোনালোকৰ নিচত দিয়া আছে ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী ডিটেইলছ। আপোনালোকৰ যিটো ইলেক্ট্ৰিচিটি অফিচ আছে, ডিষ্ট্ৰিবিউশ্যন আছে, সেইটো ডিটেইলছ এটা আপোনালোকে ইয়াতে ফুলফিল কৰিব। যিটো কনজিউমাৰ নম্বৰ হয়, এই কনজিউমাৰ নম্বৰটো আপোনালোকে অলপ চাই ল'ব যাতে ভুল নহয়। ইয়াতে এডিট কৰিব অপশ্যন দিছে। মোবাইল নম্বৰটো বাৰ আপোনালোকে ভালদৰে চাই ল'ব। আপোনালোকৰ ইলেক্ট্ৰিচিটি যিটো ডিভিশ্যন হয় সেইটো কি হয় আপোনালোকে সেইটো চিলেক্ট কৰি দিব। যেনে ধৰক মোৰ গোৱালপাৰা ডিভিশ্যন হয়, মই গোৱালপাৰা ডিভিশ্যন চিলেক্ট কৰি দিম। আপোনালোকৰ যিটো হয় আপোনালোকে সেইটো চিলেক্ট কৰিব। ইয়াতে দি আছে সাব ডিভিশ্যন নেম অফ ইলেক্ট্ৰিচিটি, মোৰ গোৱালপাৰাই হ'ব, মই গোৱালপাৰাই মাৰি দিম। আপোনালোকৰ যিটো হয় আপোনালোকে সেইটো ক্লিক কৰি দিব। তো বন্ধুসকল বিশেষ একো নহয়, আপোনালোকে জাষ্ট যদি আমাৰ ভিডিঅ'টো চাই বা মই দিয়া যদি ভিডিঅ'টো আপোনালোকে চাই আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব। আপোনালোকে কিমান কিলোৱাটত এপ্লাই কৰিব, যেনেকুৱা ধৰক মই প্ৰথমে আপোনালোকক দেখুৱাই দিছোঁ, মানে আপোনালোকে কিমান ইউনিট হিচাপত আপোনালোকৰ বিল আহে সেই হিচাপত আপোনালোকৰ যিটো কিলোৱাটটো আপোনালোকে বহাই ল'ব। যেনেকুৱা ধৰক মোৰ 1 কিলোৱাট হ'লে হৈ যাব, আপোনালোকৰ কিমান লাগে এইটো আপোনালোকৰ কথা। তো চাওক বন্ধুসকল ইয়াতে এটা অপশ্যন দিয়া আছে লোকেশ্যন, আপোনালোকৰ য'ত মানে যাতে আপোনালোকৰ যি ঠাইত আপোনালোকৰ চ'লাৰটো ইনষ্টলেশ্যন কৰিব তাতে আপোনালোকৰ লোকেশ্যনটো দি দিব। ইয়াতে আপোনালোকৰ দিছে আপলোড ইলেক্ট্ৰিচিটি বিল। আপোনালোকৰ যিটো বিল হয় সেই বিলটো আপোনালোকে মোবাইলৰ থ্ৰুত বা PC থ্ৰুত আপোনালোকে যিটো বিল হয় সেই বিলটো ওলাই লৈ আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। 500 কবিৰ ভিতৰত হ'ব লাগিব, 500 কবিৰ বেছি হ'লে আপোনালোকৰ এইটো আপলোড নহ'ব। তো চাওক মই 500 কবিৰ নিচত বনাই লৈছোঁ আৰু এইটো আপলোড কৰিলোঁ, আপলোড ছাকচেছফুলি। এতিয়া আমাৰ কাম হ'ব ফাইনেল ছাবমিশ্যন। আপোনালোকে ছেভ কৰিব নালাগে, আপোনালোকে জাষ্ট ফাইনেল ছাবমিশ্যন দিলে আপোনালোকে এটা একনলেজমেণ্ট নাম্বাৰ আৰু লগতে এটা টোকেন নাম্বাৰ এটা পাই যাব। তো আপোনালোকে সেই বস্তুটো আপোনালোকে যদি মোবাইলত কৰে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব, আৰু যদি PC বা আপোনালোকে কিবাত কৰে আপোনালোকে যদি আপোনালোকৰ সুবিধা থাকে আপোনালোকে যিটো একনলেজমেণ্টটো আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব, আৰু লগতে যিটো টোকেন দিয়া আছে সেইটো আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখি দিব। এইটো আপোনালোকে পিছত ট্ৰেকিং কৰিব পাৰিব। তো বন্ধুসকল এতিয়া আপোনালোকে চাব পাৰিছে আমাৰ যিটো ষ্টেপ 3টা আছিল, আমি 30টা ষ্টেপ পাৰ কৰিলোঁ। এতিয়া আমাৰ কৰিবলগীয়া একোৱেই নাই। এইটো এপ্লিকেশ্যনটো যেতিয়া এপ্ৰুভ হ'ব তেতিয়া আপোনালোকে বেংক একাউণ্টটো আপোনালোকে এড কৰিব পাৰে। তো আশা ৰাখিছোঁ বন্ধুসকল মোৰ ভিডিঅ'টো চাই আপোনালোকে এপ্লাই কৰিব পাৰিব, বিশেষ একো নাই। চ' থেংক ইউ ফৰ ৱাচিং।